এটা নামাকৰণহে মাত্ৰ মানে দৰং বনাইছে। আগতো আমি মংগলদৈ সমষ্টিৰ লগত আমাৰ এই অঞ্চলবিলাক সাঙুৰি লৈ পেলাই সমষ্টি নিৰ্ধাৰণ কৰাটো আমি পাইছিলোঁ। এইবাৰো ঠিক তেনেকৈ নতুন নামেৰে তেখেতসকলে দৰং সমষ্টি হিচাপে গঠন কৰি দিছে, য'ত নেকি আমাৰ BTC অঞ্চলৰ 6টা এছেম্বলি সমষ্টিটো তেওঁলোকে সংযোগ কৰিছে। সেইটো কোনো প্ৰকাৰে আমাৰ গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানিব নোৱাৰোঁ। 6 শিডিউল এলেকাৰ আমাৰ এই অঞ্চলৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত যিহেতু এটা অট'নমাছ কাউন্সিল গঠন কৰি দিছে, ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে, অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ মানে স্বাৰ্থৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে BLTৰ লগত চুক্তি কৰি পেলাই 6 শিডিউলৰ আধাৰত যেহেতু অঞ্চলখন গঠন কৰি দিছে, গতিকে ৰাজনৈতিক এই অঞ্চলৰ ৰাইজৰ সুৰক্ষা দিয়াৰ স্বাৰ্থতে কোকৰাঝাৰৰ লগতে ওদালগুৰি পাৰ্লিমেণ্টাৰী সমষ্টি গঠন কৰি দিব লাগে, পুনৰ বিচাৰ কৰিব লাগে। পুনৰ গঠনৰ কাৰণে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাও আৰু নিৰ্বাচনী আয়োগৰ পৰাও তেখেতসকলে এটা পদক্ষেপ ল'ব লাগে। ইয়াৰে দাবী জনাই আজি আমি হেৰি কৰিছোঁ। আচৰিত কথাটো হ'ল যে আমাৰ এই আজিৰ যিটো খচৰা প্ৰস্তাৱ মানে কি কয় সমষ্টিৰ যিটো মানে প্ৰশাসনে ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ ফালৰ পৰা সেই ডিক্লাৰেশ্যনটো বা সেই পাব্লিকেশ্যনটো আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে বোমা ফুটাই তেখেতসকলে বিপুলভাৱে আদৰণি জনাইছে। মনত ৰখা উচিত, তেখেতসকলে ৰখাটো উচিত আছিল যে 2007 চনত যেতিয়া গঠন কৰিছিল তেতিয়া ওদালগুৰি নামেৰে এটা লোকসভা পাৰ্লিমেণ্টাৰী সমষ্টি BTC অঞ্চলত কোকৰাঝাৰৰ লগতে একেলগে আছিলে, আৰু এই এটা সমষ্টি নাইকিয়া কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ হনন কৰি ইলেকশ্যন কমিশ্যনৰ পৰা যিটো এই খচৰা প্ৰস্তাৱ মানে কিটো বতাৰ আমাৰ এই সমষ্টিটো যিটো ঘোষণা কৰিলে, সেইটো আদৰণি জনোৱা, সেইটো আচৰিতজনক ঘটনা। আৰু সেইটো এটা মানে ভাবিব লগা কথা হৈ আছে যে ইলেকশ্যন কমিশ্যনৰ পৰা তেখেতসকলে আমাৰ অঞ্চলত আহি পেলাই সমষ্টিখন তেওঁলোকে নিৰ্ধাৰণ কৰিবৰ কাৰণে আচলতে গ্ৰাউণ্ড লেভেলত তেওঁলোকে কাম কৰিবলৈ অহা নাই। এই অঞ্চলৰ যিটো সমষ্টি নিৰ্ধাৰণৰ দায়িত্ব কৰ্তব্য, এইখিনি আমাৰ স্থানীয় যিবিলাক চৰকাৰ আছে, যিসকল ৰজা ঘৰৰ মানুহ আছে, তেখেতসকলকে দায়িত্ব দিছে, আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ ভিত্তিতে ইলেকশ্যন কমিশ্যনে আজি এই হিচাপে ঘোষণা কৰিছে। সেই কথাটো মনত ৰাখিব লাগিছিল যে BTC অথৰিটিয়ে তেখেতসকলে BTC অঞ্চলৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত, সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ কোকৰাঝাৰৰ লগতে ওদালগুৰি সমষ্টিও গঠন কৰিব লাগিছিল। অদূৰ ভৱিষ্যতত পুনৰ নিৰ্ধাৰণ যেতিয়া কৰে, সেইটো সময়ত BTCটো টাৰ্মিনাছ মানে BTC পলিটিকেল বাউণ্ডাৰীৰ ভিতৰতে 2টা লোকসভা সমষ্টি কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমাৰ BTC একৰ্ডত 2 লাইন ভাৰত চৰকাৰে লিখি দিছে যে যেতিয়া ডেলিমিটেশ্যন হ'ব তেতিয়া ডেলিমিটেশ্যন কমিশ্যনে সিদ্ধান্ত লৈ পেলাই সেইটো কৰিব বুলি লিখা আছে। এতিয়া ডেলিমিটেশ্যন কমিশ্যনক ভাৰত চৰকাৰে এটা টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছিলে। সেই টাৰ্মছ অফ ৰেফাৰেঞ্চত কোৱা হৈছে যে যেতিয়া সমষ্টি নিৰ্ধাৰণ কৰা হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট বাউণ্ডাৰী, এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট বাউণ্ডাৰীবোৰ এনক্ৰছ নকৰিব, মানে ক্ৰছ নকৰিব, আৰু লোকেল গভৰ্ণমেণ্ট ডিষ্ট্ৰিক্ট কাউন্সিলবোৰৰ বাউণ্ডাৰীটো ক্ৰছ নকৰিব। সেইটো এটা টাৰ্মছ অফ ৰেফাৰেঞ্চৰ ভিতৰত আছে। আৰু সেইমতে আমি ভাবোঁ যে 2007 চনত যেতিয়া ডেলিমিটেশ্যন কমিশ্যনে নটিফিকেশ্যন দিছিলে, সেইটো সময়ত কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিৰ নাম আমি দেখিবলৈ পাইছিলোঁ। কিন্তু আনফৰ্চুনেটলি এতিয়া ইয়াত ডিলিমিটেশ্যনৰ কামটো কৰিছে ইলেকশ্যন কমিশ্যনে। গতিকে ইলেকশ্যন কমিশ্যনে কোন হয়, কোনে এপইণ্ট কৰে, খাৰ খোঠাটি চলিব, আমাৰ ডাউট আছে আমাৰ। এতিয়া দেখিবলৈ গৈছে যে গোটেই অসমত মানে এছেম্বলি সমষ্টিবোৰ এনেকুৱা বনোৱা হৈছে, আমাৰ ডাউট লাগিছে যে পাৰ্টিকুলাৰ কোনোবা পলিটিকেল পাৰ্টিক বেছ কৰি পেলাই তেখেতসকলে যেন সদায় জিকি থাকে, সেইটো টাৰ্গেট কৰি পেলাই সমষ্টিবোৰ বনোৱা হৈছে। আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে বাউখুমগুৰি এটা সমষ্টি বনোৱা হৈছে, যি বাউখুমগুৰি এৰিয়া আৰু পপুলেশ্যন ৱাইজ হ'লে চিডলিৰ পৰা যি এৰিয়া আহিছিলে
আৰু ইষ্ট বেলাচীপাৰা ৱেষ্ট বেলাচীপাৰা এই সমষ্টিবোৰৰ যি BTC এলেকাত সোমাইছে সেইটো লৈ পেলাই এটা সমষ্টি বনাব পৰা এৰিয়াও আছে আৰু পপুলেশ্যনো আছে কিন্তু সেইটো নকৰি চিডলিৰ পৰা অহাটো কোকৰাঝাৰৰ লগত থৈ পেলাই বাউসুংগুৰি সমষ্টিখন এনেকুৱা বনালে মানে দীঘলকৈ সৰু এৰিয়া গৌৰাং নদী আৰু নদী কাষে দি ঠানি পেলাই একদম ভূটান বৰ্ডাৰলৈকে লৈ গৈছে আমি জানো আপোনালোকে সকলোৱে জানে